হেল্ল' এভৰিৱান, আমি গৈছিলোঁ ফাইটাৰ মুভিখন চাবলৈ আৰু টিকট কাটি গম পালোঁ যে আৰম্ভ হ'বলৈ বহুত সময় আছে আৰু দেহাও ক'লে কি মোৰ ভোক লাগিছে ব'লা কিবা এটা ৰেষ্টুৰেণ্টত গৈ খাই আহোঁ। আমি গৈ অৰ্ডাৰ কৰিলোঁ চুপ আৰু চিজৱান ম'ম'। এইফালে চুপ আহি গ'ল, চুপ খাই বহুত য়ামি আৰু টেষ্টি লাগিলে আৰু এইফালে ম'ম' আহি গ'ল। আৰু ম'ম' চাই মোৰ এনেকুৱা লাগিলে যেন ম'ম' নহয় চিকেন হেলো আহিছে চিকেন, কিন্তু আমিতো ম'ম'হে অৰ্ডাৰ কৰিছিলোঁ ন, গতিকে এইটো ম'ম'য়ে হয়। ইমান ধুনীয়া দেখিবলৈ ন, আৰু খাবলৈও বহুত বেছি টেষ্টি আৰু য়ামি আছিলে। আৰু ময়ো ম'ম' জীৱনত বহুত খালোঁ, কিন্তু এইটোৰ নিচিনা ইমান টেষ্টি আৰু য়ামি ম'ম' মই ক'তো খাই পোৱা নাই। খাই মেলি হৈ গ'ল, আমি আকৌ আহিলোঁ মুভি চাবলৈ। আৰু আমি ক'ত মুভি চাব গৈছোঁ আপোনালোকে গেছ কৰিব আৰু কমেণ্ট কৰি জনাব নেপাহৰিব। আৰু তাতে এটা দুখৰ কথা এইটোৱে যে মুভিখন এখন মুভি নহয়, ফাইটাৰ মুভিখন এটা সঁচা ঘটনাৰ ওপৰত বনোৱা হৈছে। যিসকলে চাইছে গমেই পাইছে। মুভিখন চাই মানে ইমান বেছি দুখ লাগিলে, কেনেকৈ বুজাম মানে নোৱাৰোঁ আৰু মুভি শেষ হ'ল, আমি যাবলৈ আহিলোঁ। আকৌ দেহাই ক'লে কি ৰুমত গৈ ইমান ৰাতি কি বনাবা তুমি, ব'লা আমি কিবা এটা বাহিৰতে খাই যাওঁ। আকৌ 6 মাইল গ'লোঁ খাবলৈ, তাত গৈ অৰ্ডাৰ কৰিলোঁ আমি বাটাৰ চিকেন, ৰুমালী ৰুটি আৰু তন্দুৰী ৰুটি। আৰু এইফালে দেখিছেনে এইটো মস্ত এটা চকলেট, আৰু ইমান দামী চকলেট মোক দেহাই ফাৰ্ষ্ট টাইম দিলে, তাৰ কাৰণে থেংক ইউ। কাৰণ নেক্সট ডে মোৰ বাৰ্থডে আছিলে। তাৰপিছত আমি খালোঁ পান আৰু আমাৰ খাই মেলি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। বাই বাই গাইজ, লাভ ইউ।